মই আব্দুল আৱাল দশমমান শ্ৰেণীৰ আৰবি ইলেক্টিভ তাৰ 37 পৃষ্ঠাত যিটো পাঠ আছে যোৱাকালি আলোচনা কৰিছিলোঁ। আজি আৰু আলোচনা কৰিব বিচাৰিছোঁ। ইয়াত খালী ঠাই দিছে। খালী ঠাইত দুটা বস্তু তুমি জানিব লাগিব। ইয়াত হুৱা তলেবুন ইয়াদৰুছু লিল লুগাতিল আৰাবিয়া। ইয়াত তলেবুন তাৰ এক বচন, দ্বিবচন, বহু বচন তিনিটা তুমি শিকিব লাগিব। তলেবুন ছাত্র, তলেবানে দুজন ছাত্র, তুল্লাবুন বহুত ছাত্র। তলেবাতুন ছাত্রী, তলেবাতানে দুজনী ছাত্রী, তলেবাতুন বহুত ছাত্রী। এক বচন, দ্বিবচন, বহু বচন, এক বচন, দ্বিবচন, বহু বচন। ইয়াতো সেনেকৈ এক বচন, দ্বিবচন, বহু বচন, এক বচন, দ্বিবচন, বহু বচন, এক বচন, বহু বচন। ইয়াত আছে আৰু এটা মুজাৰে মাৰুফৰ চিগা ইয়াদৰুছু। মুজাৰে মাৰুফৰ এই মুজাৰে মাৰুফৰ চিগাটো তোমাক আগত কৈ দিছিলোঁ। ইয়াদৰুছু, ইয়াদৰুছানে, ইয়াদৰুছুনা এই তিনিটা। তাদৰুছু, তাদৰুছানে, ইয়াদৰুছুনা, তাদৰুছু, তাদৰুছানে, তাদৰুছুনা, তাদৰুছিনা, তাদৰুছানে, তাদৰুছনা, আদৰুছু, নাদৰুছু। আৰু ইয়াত লুগাত আছে, আৰাবিয়া আছে, দুটা শব্দ আছে। লুগাত ভাষা, আৰাবিয়া হ'ল আৰবী ভাষা। লুগাত দি ক'ত শৰ্ট আছে, ইয়াত লুগাত নাই, গতিকে ইয়াত লুগাত হ'ব। ইয়াতে আৰবী নাই, আৰবী হ'ব। গতিকে এই চাৰিটা যদি ক্লিয়াৰ হয় আৰু তলেবুনৰ এক বচন, বহু বচন, এক বচন, দ্বিবচন, বহু বচন হয় তাসনিয়া জুমা আৰু ইয়াত দ্ৰুছুৰ চিগা 14টা যদি মুখস্থ আছে তুমি ইয়াৰ পাঠটো কমপ্লিট খালী ঠাই পূৰণ কৰিব পাৰিবা। গতিকে চিগাটো মুখস্থ কৰিবা, এক বচন হয় তাসনিয়া জুমা মুখস্থ কৰিবা। ধন্যবাদ।